আজি আহিলোঁ শিৱ মন্দিৰলৈ বুলি। আপোনালোকে ইমান ভক্তৰ ভিৰ দেখি আপোনালোকে হয়তো গম পাইছে কিবা এটাতো আছে নহয় জানো। হয়, ইয়াতে আজি যিহেতু মহাশিৱৰাত্ৰি সেইবাবে মই অকলেই আহি গ'লোঁ শিৱ মন্দিৰলৈ বুলি। নগাঁও শৈবগাঁৱত আছে আৰু ইয়াতে অলপ দেখাই দিছোঁ। পৰিৱেশটো ইমান ভিৰ, বহুত ভিৰ হয় আৰু ইয়াতে মেলা অলপ বহিছে আৰু ইয়াৰ পৰা সেৱা কৰি মেলি ঘৰলৈ গ'লোঁ। আপোনালোকক দেখাই দিছোঁ কিমান যে ভিৰ নহয়, বহুত ভিৰ, গোটেই দিনটো ভিৰ আছিলে। যিহেতু দুদিনীয়া হৈছে, তাৰপাছত ঘৰত আহি মই মাৰ লগত গ'লোঁ আবেলি পৰত আমলাপটি শিৱ মন্দিৰলৈ বুলি। ইয়াতে যিহেতু আহিয়ে থকা হয় সেইবাবে ভাবিলোঁ কি ইয়াতো আহি যাওঁ আৰু মই গাখীৰ আৰু বেলপাত লৈ আহিছোঁ। তাৰপাছত দিওঁ আৰু দি কৰি দেখাই আছোঁ আৰু ইয়াতো বহুতেই ভিৰ আছিলে। দেখিছেই বন্তি জ্বলোৱা যি জেগাখিনি সেইখিনি চাইটো আপোনালোকে গম পাইছেই। আৰু ইয়াতে মেলাও বহে দেই আৰু ইমান ধুনীয়াকৈ সুন্দৰকৈ সজাইছে, বহুত ভাল লাগিছে আহি। তাৰপাছত মোৰ সেৱা কৰা হৈ গ'ল। তাৰপিছত ফুল ল'লোঁ, প্ৰসাদ দিলে খালোঁ। অলপ বাহিৰৰ পৰিৱেশটো আপোনালোকক দেখাই দিছোঁ। তাৰপাছত ইয়াকে চাই অলপ মেলাও চোৱা হ'ল, মেলা চালোঁ। পৰিৱেশটো দেখাই দিছোঁ। ইয়াতো বহুতেই ভিৰ আছিলে আৰু সন্ধিয়া লাগি গ'ল। তাৰপাছত মেলা চালোঁ আৰু ইয়াতে সামৰণি মাৰিছোঁ আৰু মেলা চাই কৰি ঘৰলৈ গ'লোঁ আৰু আজি ভিডিঅ'টো ইমানেই আছিলে।